চোৱা, তুমি যদি তোমাৰ জীৱনত কিবা এটা নতুন কাম কৰিম বুলি ভাবিছা, যেনেকৈ ভিডিঅ' বনোৱা হওক বা নতুন কিবা এটা বিজনেছ কৰিম বুলি ভাবি আছা বা নতুন কাম এটা কৰিম বুলি তুমি মনতে ভাবি ৰাখিছা বহুত দিনৰ পৰা, তেতিয়াহ'লে তুমি মানুহক ভয় কৰি নাথাকিবা। আমি আমাৰ জীৱনত কেৱল ভয়টোৰ কাৰণে একো কামতেই আগবাঢ়িব নোৱাৰোঁ। আমি ভাবোঁ যে মানুহে কি ক'ব, মানুহে কি বুলি ভাবিব, মানুহে আমাক হাঁহিব নেকি, এইবোৰ ভাবি ভাবি আমি ভয় কৰি থাকোঁ আৰু আমি সেই কামটোত আগেই নাবাঢ়োঁ। যদি তুমি এই ভয়টো দূৰ কৰিব পাৰা, ভয়ক জিকি ল'ব পাৰা, তেতিয়া তুমি ক'ৰ পৰা ক'লৈ গুচি যাবা সেইটো তুমি নিজেও অনুমান কৰিব নোৱাৰিবা। চোৱা, মানুহ আৰু সমাজৰ চিন্তা তুমি তেতিয়াহে কৰিবা যেতিয়া তেওঁলোকে তোমাৰ বেয়া সময়ত বা বিপদত তোমাৰ লগত থিয় দিব আৰু তোমাৰ ঘৰৰ খৰচ বহন কৰিব, লগতে তোমাৰ দায়িত্বও ল'ব। মানুহ আৰু সমাজৰ কথা ভাবি ভাবি ভয় কৰি যদি থাকা, তেতিয়াহ'লে জীৱনত কেতিয়াও তুমি আগবাঢ়ি যাব নোৱাৰিবা। আজিয়েই এই ভয়টোক তুমি মাৰি পেলোৱা, যাৰ বাবে তুমি ভাবি থকা কামটো কৰিবলৈ সাহস আজিলৈকে গোটাব পৰা নাই। চাবা, তুমি এদিন ক'ৰ পৰা ক'লৈ গুচি যাবা। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিবা, যাতে তোমাৰ দৰে আন 10জনে মনত অকণমান সাহস পাই তেওঁ কৰিব বিচৰা কামটো কৰিবলৈ আগবাঢ়ে।